হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ টেক পাপু চেনেলৰ নতুন এটা ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আচলতে কোনো ধৰণৰ বিষয়বস্তু লৈ অহা নাই, কিয়নো মই বহুত কেইদিন অৰ্থাৎ প্ৰায় 10 দিনমান মই মোৰ চেনেলটোত ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। হয়তো আপোনালোকে বেয়া পাব পাৰে, কিন্তু বন্ধুসকল মোৰ যিহেতু এক্সাম চলি আছিল আৰু মই সেই এক্সামত ব্যস্ত হৈ থকাৰ কাৰণে মই কোনো ধৰণৰ ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। আৰু তাৰ মাজতে মোৰ যিটো গা বেয়া হৈছিল আৰু সেইবাবে মই ভিডিঅ' কোনো ধৰণৰ আপলোড কৰিব পৰা নাছিলোঁ। আৰু বন্ধুসকল, এতিয়া মই প্ৰায় এক্সামো শেষ হৈছে আৰু দেহাটো ভাল পাইছোঁ। সেয়ে বন্ধুসকল, মই প্ৰতিটো সপ্তাহতে আপোনালোকৰ মাজলৈ 4টামানকৈ ভিডিঅ' আপলোড দিবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল, যোনকেইজনে মোৰ এই ভিডিঅ'টো চাই আছে তেখেতসকলক জনাব বিচাৰোঁ যে আপোনালোকৰ কিছুমান টপিকৰ ওপৰত ভিডিঅ' বনাব লাগিব নেকি। যদি আপোনালোকৰ কিছুমান টপিক দিয়ে, ধৰি লওক আপোনালোকৰ কোনকেইটা টপিকৰ ওপৰত ভিডিঅ' বনালে আপোনালোকৰ ভাল পাব, নিশ্চয় মোৰ এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাব আৰু মই আপোনালোকৰ টপিকসমূহৰ ওপৰত ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল, ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু যদি আমাৰ চেনেলত আপুনি প্ৰথমবাৰ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত ওলোৱা যিটো সেই বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে আপোনালোকে মই আপলোড কৰাৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত পায়। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। জয় আই অসম।